মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি উদ্ভিদৰ পৰিপুষ্টি পাঠটিৰ একেবাৰে শেষৰ অংশটিৰ বিষয়ে আলোচনা কৰিম। আজি আমি পঢ়িম মৃতজীৱীৰ বিষয়ে। মৃতজীৱী হৈছে এনে এবিধ জীৱ যি গেলি পচি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে। এনে এবিধ মৃতজীৱীৰ উদাহৰণ হৈছে ভেঁকুৰ। তোমালোক সকলোৱে গছ-গছনি ফল-ফুল দেখিছা, কিন্তু ভেঁকুৰ কেতিয়াবা দেখা পাইছানে? আমি বাৰু ভেঁকুৰ ক'ত দেখা পাওঁ? এইখন ছবিলৈ মন কৰা, ইয়াত এটা কমলা দেখুওৱা হৈছে। এটা পকা কমলা আমি যদি ঘৰলৈ আনি কেইবাদিনলৈ নোখোৱাকৈ ৰাখি থওঁ, তেতিয়া কমলাটো গেলিবলৈ আৰম্ভ কৰিব, নহয়নে? আমি কমলাটোৰ ওপৰত এটা সেউজীয়া নোমযুক্ত তৰপ দেখিবলৈ পাম। আমি যদি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এই তৰপটো পৰ্যবেক্ষণ কৰোঁ, আমি দেখিবলৈ পাম যে ইয়াত কিছুমান জীৱৰ উৎপন্ন হৈছে। এই জীৱসমূহক ভেঁকুৰ বা ফাংগি বোলা হয়। তোমালোকে এটা কাৰ্যকলাপ ঘৰত কৰি চাবা। এটা ব্ৰেডৰ টুকুৰা লৈ তাত কেইটোপালমান পানী দিবা। তাৰ পিছত ব্ৰেডৰ টুকুৰাটো এডোখৰ সেমেকা ঠাইত কেইদিনমানৰ বাবে ৰাখি থবা। 2-3 দিনৰ পিছত ব্ৰেডৰ টুকুৰাটোৰ ওপৰত তোমালোকে নোমযুক্ত তৰপ এটা দেখিবলৈ পাবা। এই তৰপবোৰ বগা, সেউজীয়া, মুগা বা অন্য যিকোনো ৰঙৰ হ'ব পাৰে। সেইবোৰ আন একো নহয়, ভেঁকুৰ নামৰ এবিধ জীৱ হয়। ভেঁকুৰে মৃত বা গেলি পচি যোৱা বস্তুৰ পৰা খাদ্য শোষণ কৰি জীয়াই থাকে। তাৰ মানে সিহঁতে গেলি পচি যোৱা বস্তুৰ পৰা পৰিপোষক বা নিউট্ৰিয়েণ্টছ শোষণ কৰি লয়। সাধাৰণতে গৰম আৰু সেমেকা ঠাইত ভেঁকুৰৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়। ভেঁকুৰ দুই প্ৰকাৰৰ থাকে, উপকাৰী আৰু অপকাৰী ভেঁকুৰ। উপকাৰী ভেঁকুৰসমূহক ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। অপকাৰী ভেঁকুৰসমূহে উদ্ভিদ, প্ৰাণী আৰু মানুহৰ দেহত ৰোগৰ সৃষ্টি কৰে। জীৱই মৃত আৰু গেলি পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰাকে মৃতজীৱীয় পৰিপুষ্টি বা চেপ্ৰট্ৰফিক নিউট্ৰিশ্যন বোলা হয়। সিহঁত পুষ্টিৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল। এনে কিছুমান উদ্ভিদো আছে যিয়ে মৃত গেলি পচি যোৱা বস্তুৰ পৰা খাদ্য শোষণ কৰে, অৰ্থাৎ মৃতজীৱীয় পৰিপুষ্টি ব্যৱহাৰ কৰে। সেইবোৰ উদ্ভিদক মৃতজীৱী উদ্ভিদ বা চেপ্ৰট্ৰফ বোলা হয়। উদাহৰণস্বৰূপে আমি কাঠফুলাৰ কথা ক'ব পাৰোঁ। পচা কাঠৰ ওপৰত বা গেলি পচি যোৱা জাবৰৰ ওপৰত মাজে সময়ে আমি কাঠফুলা দেখিবলৈ পাওঁ। এই কাঠফুলাবোৰো হৈছে এক প্ৰকাৰৰ ভেঁকুৰ। এতিয়া আমি পঢ়িম সহজীৱী সম্বন্ধৰ বিষয়ে। পৰিস্থিতি আৰু পৰিৱেশ সাপেক্ষে কিছুমান জীৱ একেলগে থকা আমি দেখিবলৈ পাওঁ। এই জীৱসমূহে খাদ্য আৰু আশ্ৰয় একেলগে ভগাই লয়। তাৰ মানে হৈছে খাদ্য আৰু আশ্ৰয়ৰ ক্ষেত্ৰত ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰে। এটা নহ'লে আনটোৰ জীৱন ধাৰণ প্ৰক্ৰিয়া কঠিন হৈ পৰিব। ইয়াকে সহজীৱী সম্বন্ধ বা চিম্বায়টিক ৰিলেশ্যনশ্বিপ বোলা হয়। উদাহৰণস্বৰূপে আমি লাইকেনৰ কথা ক'ব পাৰোঁ। ভেঁকুৰ আৰু শেলাইৰ সহজীৱিতাক লাইকেন বুলি কোৱা হয়। এইখন হৈছে এখন লাইকেনৰ চিত্ৰ। ভেঁকুৰে শেলাইক জীয়াই থাকিবলৈ আশ্ৰয়, পানী আৰু খনিজ পদাৰ্থ যোগান ধৰে। ইয়াৰ পৰিৱৰ্তে শেলাইয়ে ভেঁকুৰক খাদ্য যোগান ধৰে। এতিয়া আমি পঢ়িম মাটিত পৰিপোষকবোৰ কেনেকৈ পুনৰ পূৰ হয়। তোমালোকে বাৰু খেতিয়কে পথাৰত জৈৱিক বা ৰাসায়নিক সাৰ ছটিওৱা দেখিছানে? দেখিছা, হয়নে? তোমালোকে বাৰু জানানে এই সাৰবোৰ মাটিত কিয় মিহলোৱা হয়? মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰিবলৈ আৰু অপতৃণ নাশ কৰিবলৈ এই সাৰবোৰ মাটিত মিহলোৱা হয়। তোমালোক সকলোৱে খেতিপথাৰ দেখিছাই নিশ্চয়। উদাহৰণ হিচাপে আমি ধান খেতি, সৰিয়হ আৰু ঘেঁহুৰ খেতিৰ নাম উল্লেখ কৰিব পাৰোঁ। একেডোখৰ মাটিতে বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা শক্তি কমি যায়। কিয় কমি যায় জানানে? কাৰণ খেতিপথাৰত থকা সেই উদ্ভিদসমূহে মাটিত থকা খনিজ দ্ৰব্যসমূহ শোষণ কৰি লয়। গতিকে মাটিত খনিজ দ্ৰব্যৰ পৰিমাণ কমি গৈ থাকে। মাটিৰ কমি গৈ থকা উৰ্বৰতা শক্তি পুনৰ সেই মাটিলৈ ঘূৰাই আনিবৰ বাবে খেতিত ৰাসায়নিক আৰু জৈৱিক পদাৰ্থ বা দ্ৰব্য সাৰ হিচাপে প্ৰয়োগ কৰা হয়। এনে ৰাসায়নিক আৰু জৈৱিক সাৰসমূহত নাইট্ৰজেন, পটাছিয়াম আৰু ফছফৰাছ থাকে, যাক আমি পৰিপোষক বুলি কওঁ। তোমালোকক মই আগৰ ক্লাছত কৈ আহিছোঁ যে বায়ুত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে। কিন্তু উদ্ভিদসমূহে বায়ুৰ পৰা নাইট্ৰজেন পোনে পোনে শোষণ বা গ্ৰহণ কৰিব নোৱাৰে। ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়াই বায়ুমণ্ডলত থকা নাইট্ৰজেন শোষণ কৰি উদ্ভিদৰ ব্যৱহাৰৰ উপযোগী নাইট্ৰজেন বা দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰজেনলৈ ৰূপান্তৰ কৰে। উদ্ভিদৰ বাবে দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰজেনহে আৱশ্যক, গেছীয় অৱস্থাত থকা নাইট্ৰজেন আৱশ্যক নহয়। গতিকে আমি পালোঁ যে গেছীয় নাইট্ৰজেনক দ্ৰৱণীয় নাইট্ৰজেনলৈ ৰূপান্তৰ কৰিবলৈ ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়াই সহায় কৰে। কিন্তু এটা কথা তোমালোকে জানানে? ৰাইজোবিয়ামে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। কিন্তু জীয়াই থাকিবলৈ ৰাইজোবিয়ামক খাদ্য লাগিবই, নহয় জানো? তেন্তে ই খাদ্য ক'ৰ পৰা পাব?
ৰাইজোবিয়ামে মাহজাতীয় উদ্ভিদ যেনে বুট মাহ, মটৰ মাহ, মগু মাহ, বিন ইত্যাদিৰ শিপাত বাস কৰে। এই উদ্ভিদসমূহে ৰাইজোবিয়ামক আশ্ৰয়ৰ লগতে খাদ্যৰ যোগান ধৰে। ইয়াৰ পৰিৱৰ্তে ৰাইজোবিয়ামে উদ্ভিদবোৰক নাইট্ৰজেনৰ যোগান ধৰে। গতিকে ৰাইজোবিয়াম আৰু এই মাহজাতীয় উদ্ভিদসমূহৰ মাজত এটা সহজীৱী সম্বন্ধ আছে। এই চিত্ৰখনত উদ্ভিদৰ শিপাত ৰাইজোবিয়ামৰ উপস্থিতি দেখুওৱা হৈছে। গতিকে উদ্ভিদৰ পৰিপুষ্টি পাঠটিত আমি শিকিলোঁ যে প্ৰায়বোৰ উদ্ভিদেই স্বপোষী, অৰ্থাৎ প্ৰায়বোৰ উদ্ভিদেই কিছুমান সৰল পদাৰ্থৰ ব্যৱহাৰ কৰি নিজেই নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে। আমি পৰজীৱী আৰু মৃতজীৱী উদ্ভিদসমূহে কেনেধৰণে অন্য প্ৰাণীৰ পৰা পুষ্টি আহৰণ কৰে সেই বিষয়ে জানিলোঁ আৰু লগতে উদ্ভিদৰ জীৱন ধাৰণৰ লগত জড়িত বহু কথাই জানিব পাৰিলোঁ। পৰৱৰ্তী ক্লাছত আমি উদ্ভিদৰ পৰিপুষ্টি পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিম।